কি খবৰ ৰাইজসকল, ইমান গৰম পৰিছে নহয় আমাৰ ইয়াত। ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই। প্ৰথমতে ভল্টেজ নাছিলে, তাৰপাছতে আকৌ কাৰেণ্টটো একেবাৰে নায়েই আৰু পানী চানীও অহা নাছিলে। পানীৰ কাৰণে ইমান দিগদাৰ হৈছে, মটৰটো চলাবলৈও পৰা নাই। তাৰপাছতে এইটোৱে আকৌ অটপালি কৰি পেঁপা বজাই আছে, গৰমত থাকিবলৈ মানুহ পৰা নাই। এই একদম দিম আকৌ ভালকৈ। তাৰপিছতে আহি মেলি পদূলি মুখত বহি আছোঁহি, এতিয়াহে অকণমান শান্তি লাগিছে আৰু। এইকেইদিন মানে কাৰেণ্টটো হৈছে কি বাৰু, আপোনালোকৰ ফালেও হৈছে নেকি জনাবচোন। মানে সিহঁতক কোৱা হ'লে মানে ধৰি একদম খুব কোবাবলৈ মন গৈছে মোৰ, মানে এনেকুৱা লাগি গৈছেগৈ PDCL মানুহকেইটাক ধৰি মেলি যেন একদম খুব মানে কোবাম তেনেকুৱা লাগি গৈছেগৈ। মানে এইটো কিয় হৈ আছে ধৰিবলৈ পৰা নাই আৰু দেই। আমাৰ এইফালে মানে কাৰেণ্ট নথকা মানে ৰাতিপুৱা বহুদিনেই হৈছে আৰু 10 দিনমান বেছি হ'ল। ৰাতিপুৱা সদায় কাৰেণ্ট নাথাকে মানে ইমান